নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মিঠুৱে আছামিজ ক্ৰিয়েশ্যন নিউজ চেনেলৰ ফালৰ পৰা আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে নাজানো। যদি ভাল পায় আৰু লাইক শ্বেয়াৰ কমেণ্টটো কৰিবই ন। আৰু ঠিক আছে, মই আজি এটা নতুন ব্লগ আপোনালোকক দেখাম বুলি ভাবিলোঁ। মই এটা জেগাত আহিছিলোঁ, সেই জেগাটোৰ কিছুমান ধুনীয়া দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। ইয়াৰ জিন্তু শইকীয়া আছে, জিন্তু শইকীয়া আৰু মই যাম, গৈ থাকোঁ, কি হয় দেখা যাওক। উলমা দলং আছে, সেই উলমা দলংখন আমি চাম। আৰু যোনখন নদীৰ ওপৰত আছে, সেই নদীখন হৈছে জাঁজি নৈৰ ওপৰত আছে। আৰু সেই দলংখন আজাৰগুৰিত আছে। আৰু মই গৈ আছোঁ, বনাই হৈ আহি মেলি মই এতিয়া মাথাউৰিয়েদি আহিছোঁ নপুমা গাঁও হৈ গৈ আমি পামগৈ আজাৰগুৰিত গৈ পাই মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেই উলমা দলংখন। আৰু উঠি মেলি চাম কেনেকুৱা লাগে ফিলিংছটো। আজিলৈকে মই উঠি পোৱা নাই, প্ৰথম আহিছোঁ বাৰু। ঠিক আছে, জিন্তু শইকীয়া পাইছানে তুমি? নাই পোৱা। ঠিক আছে, ব'লা আজি উঠি চাওঁ। ঠিক আছে, ব'লা। ব'লক বন্ধু বান্ধৱীসকল, চাওঁগৈ আজি উলমা দলং। জাঁজি নৈৰ ওপৰত আছে এই উলমা দলংখন। তিয়ক সমষ্টিৰ জাঁজি নৈৰ ওপৰত আছে আজাৰগুৰি অঞ্চলত। ব'লক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আহি আমি উপস্থিত হৈ গ'লো আজাৰগুৰি উলমা দলঙৰ ওচৰত। এইখনেই সেই উলমা দলংখন। আপোনালোকে নিশ্চয় দেখিব পাৰিছে, ইয়াতে পূৰা ফিটিং কৰি দিছে উলমা দলং। আপোনালোকক মই তলৰ পৰা দেখাবলৈ চেষ্টা কৰিম। ইয়াত জিন্তু শইকীয়া আগত গৈ আছে। জিন্তু শইকীয়া গ'লেই ৰৈয়ে থাকিবলৈ সময় নাই এজনৰ, উঠো লাগি আছে। মই অকণমান আগলৈ গৈ দেখাইছোঁ। এতিয়া তলফালে চাওঁ, এতিয়া তলফালে গৈ লওঁ। এইখনেই সেই দলংখন, ভিউ চক, নাইচ ভিউ। জিন্তু শইকীয়া এইফালে উঠিলেগৈ, একদম কুল। এইখন জাঁজি নদীৰ ওপৰত উলমা দলং। জিন্তু শইকীয়াৰ ওপৰত উঠি পূৰা ফটো মাৰি আছে। আৰু সেইটো পাৰে পাইগৈ আপোনাৰ সেইফালৰ পৰা। এইখন মানুহ অহা যোৱা কৰি থাকে। এইখন জাঁজি নৈৰ ওপৰতে অৱস্থিত এই নদীখন। এটা বিৰাট ধুনীয়া ভিউ, নাইচ। দাদা কেনেকুৱা লাগে দলংখনত উঠি? মজা লাগে না? ঠিক আছে, দাদাই মজা লাগে বুলি কয়। মই এতিয়ালৈকে উঠা নাই, উঠি মেলি আপোনালোকক দেখাম। জিন্তু শইকীয়াই পূৰা ভিডিঅ' কৰি আছে, ৰৈ থকা নাই বাৰু। ঠিক আছে, ব'লক ময়ো এপাক উঠি চাওঁ, আপোনালোকক দেখাওঁ। ফাইনেলি দলঙত উঠিম বুলি ল'লোঁ। উঠিম এতিয়া এইখন দলং, উলমা দলঙত যাওঁ এতিয়া। ব'লক। কিন্তু কণ্ডিশ্যন বহুত বেয়া, হ'লেও মই আহিছোঁ। মোৰ অকণমান ভয় এটাও লাগিছে, হ'লেও আৰু আহিছোঁ আপোনালোকক দেখাওঁ বুলি আৰু সাহস অকণ গোটাই। ঠিক আছে, আহক চাওঁ। ব'লক তেতিয়াহ'লে গৈ থাকোঁ। ব'লক, মই ধৰি ল'ব লাগিব। মোৰ বিৰাট ভয় লাগিছে। জিন্তু শইকীয়াই সেইফালে হেৰি কৰি আছে। মজা। জিন্তু শইকীয়া আহি আছে, মই এপাক ইফালে যাম আৰু তাৰপাছত আমি ভিডিঅ'টো সামৰিম। অলপ জিন্তু শইকীয়াই ফাইনেলি কেনেকুৱা পালে কথাটো সুধি যাওঁ এপাক। শইকীয়া কেনেকুৱা পালা? মজা লাগিল না? মজা বাৰু, ঠিক আছে ব'লক আগলৈ যাওঁ। শইকীয়া মোৰ কিন্তু বিয়া ভয় লাগিছে। যাম তুমি আগত গ'লে যাম, দৌৰি থাকিলে ভয় লাগে। মই অকলেহে যাম, যোৱা নাই। দৌৰি থাকিলে বিয়াত ভয় লাগে। ফিলিংছে বেলেগ। ঠিক আছে, মই কোনফালে ধৰি লওঁ মই তাকে ভাবিছোঁ। এইফালে ধৰোঁ নে এইফালে ধৰোঁ? ঠিক আছে, এইফালে ধৰি লৈছোঁ। আৰু এবাৰ পানী এটা ল'লোঁ আৰু দেই, আহিছোঁ আৰু। ওম নমঃ শিৱায়।
এইটো চব অকণমান ৰখি লৈছোঁ, ৰখি মেলি দেখাইছোঁ। এইখন আমাৰ জাঁজি নদীৰ ওপৰত এয়া মই উলমা দলঙৰ ওপৰত। বাপৰে বাপ, ভাল লাগিল দেই, ভাল লাগিল। খালি এতিয়া ভয় এটাও লাগি আছে, বিৰাট ধাপ ধুপ কৰি আছে। শইকীয়া কেনেকুৱা পালা? মই ধৰি আহিছোঁ, মোক বিৰাট ভয় লাগে। জিন্তু শইকীয়া এনেই দৌৰি ফুৰিছে। দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, ইটো পাই কেনেকুৱা লাগিব মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে কি পাৰ এখন যে পাৰ কৰাব নেকি? পাৰ দিব নেকি? হেনলি ইটো মোৰ পাই গ'লো। শইকীয়া এবাৰ আহি কেনেকুৱা ফিল হ'ল? মজা লাগিছে। আজি প্ৰথম দেখিছোঁ উলমা দলং, কিবাকে দেখি পোৱা নাই আৰু। এখন দোকান আছে, দোকান এখন আছে, সেইটো হয়। বহুত দাম বহিছে। এইটো জেগাডোখৰ নামটো কিনো? এইডোখৰ আজাগুৰি কয় নেকি? এনেই আহিলোঁ এপাক, ভিডিঅ' এটা বনাই দিছোঁ। ঠিক আছে, এইফালে আজাগুৰি কয় ন? আৰু সিটো ফালে আজাগুৰিয়ে ন? ঠিক আছে, আজাগুৰি অঞ্চলৰ মাজতে নদীখন আছে, মাজে মাজে গৈছে। আৰু ইপাৰৰ পৰা সিপাৰলৈ যাবলৈ এই দলংখনৰ ব্যৱস্থা কৰি লোৱা হৈছে। আৰু ইয়াত কোনো ধৰণৰ পকা ইউজ কৰা নাই বাৰু, কিবা শিল বালি ইটা চিমেণ্ট নাই লগা, কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছে। আৰু লগত এইটো কিবা কেবুল দিছে, ইয়াত মাটিত পুতি থোৱা আছে। ব'লক ইয়াত ভিডিঅ'টো সামৰিম বাৰু, আমি ইপাৰলৈ গৈ লওঁ, তাৰপিছত ভিডিঅ'টো সামৰিম। ব'লক ইটো পাৰ যাওঁ, এবাৰ বেক কেমেৰা আপোনালোকক দেখাওঁ। শইকীয়া বোলা শইকীয়া যাওঁগৈ। তলত এখন নাৱৰ ব্যৱস্থা কৰি থোৱা আছে, নাৱৰো কেতিয়াবা দৰকাৰ হয় চাগে, কেতিয়াবা পানী চানী অকণমান যদি বেছি হৈ থাকে নদীত, তেতিয়া হয়তো লাগে। জিন্তু শইকীয়াখিনি আকৌ ফটো মাৰি দিব লাগে। ঠিক আছে, এটা পজ দি দিয়া, মই ফটোখন মাৰি দিওঁ। ঠিক আছে, জিন্তু শইকীয়া এটা পজ দিব আপোনালোকে চাওক, মই এটা ফটো ক্লিক কৰিছোঁ। ইয়াত সৰু ল'ৰা ছোৱালী আহিবলৈ অলপ দিগদাৰ হ'ব, যদি সৰু ভৰি হয় তেন্তে সোমাই গুচি যাব তললৈ। এইটো চাওক ইমান ডাঙৰ অকল ৰচিদ বনাই থোৱা আছে, চব ৰচিদ বনাই থোৱা আছে। তলত এযোৰ ফ্ৰেম দি থোৱা আছে, তাতে এনেকৈ অৱস্থিত কৰি থোৱা আছে এই দলংখন, আপোনালোকে চব। জিন্তু শইকীয়া নাচি আছে তলত। শইকীয়া নেনাচিবা যোৱা। মই যাওঁ। এইডোখৰ ৰখি থাকি ভয় লাগিছে, মই অলপ পাছলৈ যাওঁ। চাইকেল এখন আহি আছে, এখন গৈ লওঁ। অঁ ঠিক আছে, দুষ্টিৰ ভাগৰ এক্সপিৰিয়েঞ্চটো সুধোচোন, ইমান দিনৰ পৰা অহা যোৱা কৰিছে। অঁ দুষ্টি, তোমাৰ ঘৰ ইয়াতে নে? ইয়াতে এখন অহা যোৱা কৰি কেনেকুৱা লাগে? মজা লাগে না? হা এইটো দলংখন হোৱাহেঁতেনতো এতিয়া দিগদাৰে হয় ন? হয়। অঁ ঠিক আছে, এইখন গাঁৱৰ মানুহে বনাইছে ন? অঁ ঠিক আছে ঠিক আছে, ব'লক আমি যামগৈ আৰু এতিয়া দলংখনৰ পাৰ হওঁ লাহে। ওম নমঃ শিৱায় বিৰাট ভয় মোৰ, মাজৰ ভিউ চব। এইখন নদীখন এইফালে বনাই হৈ আহিছে, বনাই হৈ নদীখন আহি এইফালে আজাৰগুৰিৰ মাজেদি গৈ পৰিছেগৈ আপোনাৰ ক'ত পৰিবগৈ? এখন ব্ৰহ্মপুত্ৰত পৰিব। ব্ৰহ্মপুত্ৰৰ পৰা নাইকিয়া হৈছে আৰু নদীখন। আৰু এইখন নদীখন ক'ৰ পৰা ষ্টাৰ্ট হৈছে সেইটো ঠিক অৰুণাচল ফালৰ পৰা ষ্টাৰ্ট হৈছে। অৰুণাচল নহয়, নাগালেণ্ডৰ ফালৰ পৰা মানে ষ্টাৰ্ট হৈছে নদীখন। আৰু এইখনৰ ওপৰতে আছে এই দলংখন চাগে বনোৱাত বহুত কষ্ট হৈছে। আৰু এই গাঁওখনৰ মানুহৰ চাগে বহুত অসুবিধাৰ সন্মুখীন হয়, যিহেতু ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবলগীয়া হয় কিছুমান দৰকাৰ। সেইকাৰণে চাগে এই দলংখন প্ৰস্তুত কৰি উলিয়ালে। আৰু ল'ৰা ছোৱালী স্কুল যাবলৈ দিগদাৰ হয়, আৰু সেইটো কাৰণে ৰাইজে সিদ্ধান্ত কৰি চাগে এই দলংখন বনালে। মোৰ তেনেকুৱাই অনুভৱ হয়। আৰু চৰকাৰেতো চাগে ভুলতো নাই বনোৱা, কাৰণ চৰকাৰে এনেকৈ নবনায় আৰু। ঠিক আছে, এইডোখৰ হেৰি ববৌ এজনী আছে, কিবা গৰু নে ছাগলী হেৰি কৰিছে হয়নে? অঁ আপোনাৰ ঘৰ ইয়াতে ন? অঁ ঠিক আছে, দলংখন পাৰ হৈ আহিলে এইটো জিন্তু শইকীয়া ৰখি আছে। বিৰাট ৰ'দ, ভাগৰ লাগি গৈছে। আৰু দলংখন চালোঁ, আপোনালোকক দেখালোঁ। আৰু এটা বস্তু দেখাই দিওঁ, এটা গুড নিউজ। তিয়ক সমষ্টিৰ বিধায়ক ৰেণুকুমাৰ ৰাজখোৱানী দেৱে মহোদয়ে জাঁজি নৈৰ ওপৰত এখন আজাৰগুৰি 4/1 নং পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে। এইখনে সেই ফটোখন মই আধাৰশিলা স্থাপন কৰা বেনাৰখন। আৰু এই দলংখন অতি সোনকালে হৈ উঠিব মোৰ আশা। আৰু এই অঞ্চলৰ ৰাইজক এই দলংখনৰ যোগেদি অকণমান সকাহ পাব, যদিহে এই অঞ্চলত এই পকী দলংখন হয়। আৰু এইখন এতিয়া আধাৰশিলা কৰি থোৱাৰ পাছত মানে এতিয়া যদি সেই দলংখন হয় বহুত সুবিধা হ'ব।
আৰু যিহেতু আপোনালোকে দেখিবলৈ পালে এই দলংখন মানে গাঁৱৰ ৰাইজে বহুত মানে কষ্ট কৰি বনাই থৈছে, বাঁহেৰে বনাইছে, যিহেতু অৰ্থনৈতিকভাৱে অকণমান দুৰ্বল, সেইটো কাৰণে এনেকৈ কৰিবলগীয়া হৈছে। হ'লেও মানে এটা বিৰাট ধুনীয়া বনাইছে, মানে বিৰাট ধুনীয়া এটা বস্তু বনালে আৰু ৰাইজৰ সুবিধাৰ্থে বনালে। আৰু যোনজনৰ এইটো আইডিয়া না, যোনজনে এই দলংখন বনাবলৈ আইডিয়া লগাইছিলে, সেই মানুহজনক মই কিন্তু চেলুট জনাইছোঁ। বিৰাট ধুনীয়া এখন দলং বনালে, ভাল লাগিলে। আমিও আহি অকণমান উপভোগ কৰিলোঁ, উঠি চালোঁ। এই দলংখন অতি সোনকালে পকা হয় আৰু এই অঞ্চলৰ ৰাইজৰ সুবিধা হয়, সেইটোৱে মই আশা কৰিলোঁ। সেইটোৱে মোৰ আশা ৰাখি মই আজিলৈ ভিডিঅ'টো সামৰি মাৰিলোঁ। আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ এটা লাইক আৰু এটা কমেণ্ট কৰিব আপোনালোকক কেনেকুৱা লাগে এনেকুৱা ভিডিঅ', নতুন ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই যাবলৈ। আৰু ইয়াৰ মোৰ লগত জিন্তু শইকীয়া আছে, জিন্তু শইকীয়া এটা চেনেল খুলিছে, সেই চেনেলটো মই লিংকটো আপোনালোকক দি দিম। আৰু ব'লক এতিয়া আমি যাওঁ, ভিডিঅ'টো এটাই কৰোঁ। আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। আজিলৈ বা